স্নেক প্লান্টৰ ফুল এয়া ইমান ধুনীয়াকৈ ফুলি আছে। এয়া চাওক ইমান ধুনীয়াকৈ ফুলি আছে স্নেক প্লান্টৰ ফুল। এডাল ফুল ফুলি আছে। এয়া চাওক ইমান ধুনীয়া। ইয়াৰ চেণ্টটো ইমান ধুনীয়াকৈ গোন্ধায়। বাহ ইমান ধুনীয়া গোন্ধায়। সুগন্ধি ফুল, ইমান সুগন্ধি ফুল ফুলি আছে। এয়া স্নেক প্লান্টৰ ফুল। মই এজোপা ৰুইছিলোঁ এই টাবত, এজোপাৰ পৰা বহুতজোপা হৈ গ'ল। এয়া চাওক ইমান ধুনীয়াকৈ আছে। স্নেক প্লান্ট এইজোপা ফুল আমি ঘৰৰ ভিতৰতে ৰুব লাগে। ঘৰৰ ভিতৰত ৰুলে এয়া ঘৰৰ যিকোনো দুৰ্গন্ধ কাৰ্বন ডাই অক্সাইড টানে, সি অক্সিজেন আমাক এৰি দিয়ে। সেইকাৰণে ঘৰৰ ভিতৰত ৰুবলৈ কোৱা হয়। ড্ৰয়িং ৰুমতো সজাই থ'ব পাৰি। ইমান ধুনীয়াকৈ ফুলটো ফুলি আছে। ফুলৰ গোন্ধটো ইমান ধুনীয়াকৈ সুগন্ধি ফুল, ইমান ধুনীয়াকৈ গোন্ধ ওলাইছে। ইমান ধুনীয়া গোন্ধ। এই ভিতৰতো আৰু এজোপা ওলাইছে। এজোপা এইডাল ওলাইছে, ভিতৰত ওলাই আছে। আৰু এইজোপা ফুলিছে, দুডাল ওলাইছে। আৰু কেইডাল ওলাব জানো, ইমান ধুনীয়াকৈ ওলাই আছে। ৰাইজসকল এনেকুৱা স্নেক প্লান্ট ক'ৰবাত পালে ঘৰলৈ লৈ আনিব। ঘৰৰ ভিতৰতে ৰুই থ'ব, অক্সিজেন দিব আমাক। ই বেয়া সুগন্ধি কাৰ্বন ডাই অক্সাইড টানে আৰু অক্সিজেন আমাক এৰি দিয়ে। অক্সিজেন মানুহৰ কাৰণে বহুত প্ৰয়োজনীয়। আমাৰ অক্সিজেন নহ'লে জীয়াই থাকিব নোৱাৰে। এয়া ঘৰৰ ভিতৰত ৰুই থ'ব পাৰি। ড্ৰয়িং ৰুমত সজাই থ'ব পাৰি ধুনীয়াকৈ। পানীও ইমানকৈ নালাগে।